হেল্ল' ফ্ৰেণ্ডছ, আজি অসমৰ সুকণ্ঠ গায়ক নীল আকাশ দাসৰ বিয়া। নীল আকাশ দাস আৰু নাঞ্চি ফুকনে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল আৰু ফাইনেলি আজি তেওঁলোকে বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে। অসমীয়া সমাজত যেনেদৰে সাধাৰণভাৱে বিয়া এখন পতা হয়, ঠিক তেনেদৰে তেওঁলোকৰো বিয়াৰ আয়োজনসমূহ আগবাঢ়িছে। নাঞ্চি ফুকনক যিদৰে জোৰোণ দিয়া হ'ল, ঠিক তেনেদৰে নীল আকাশ দাসৰ ঘৰতো বৰপৰা অনুষ্ঠানটি হৈ গ'ল। বন্ধু বান্ধৱীসকল, এইবাৰ নীল আকাশ দাসৰ বিয়াত সখী হ'ব অসমৰ জনপ্ৰিয় গায়ক আচুৰ্য বৰপাত্ৰ, অৰ্থাৎ তেখেতেই নীল আকাশ দাসৰ ছাতি ধৰিব। শিকানে শিকানে শুনিছো মই কথাটি, তোমাৰো আছে মন ৰাখিছা যে সামৰি। শিকানে শিকানে শুনিছো মই কথাটি, তোমাৰো আছে মন ৰাখিছা যে সামৰি। মৰম নামৰ সাগৰ এখনি উটি ভাহি ফুৰিছো কি জানি,